হে গাইজ, আমাৰ প্ৰত্যেকৰে জীৱনত এনেকুৱা দিন আহে যেন আমি খুবেই আত্মবিশ্বাসহীনতাত ভুগোঁ। একো কৰিব মন নাযায়, একো খাব মন নাযায়, কোনো এটা সৰু সৰু কাম কৰিবৰ কাৰণে বহুত সমস্যা হৈ যায়। যে যোনপিনে যিটো কামতে হাত নিদিওঁ কিয় বা যিটো কামেই নকৰোঁ কিয়, চাৰিওপিনে কেৱল বিফলতা। এনেকুৱা লাগে যেন সৰু এটা কাম কৰিবৰ কাৰণে বহুত কঠিন হৈছে। এই প্ৰত্যেকৰে জীৱনত হয়, আৰু মোৰ জীৱনতো হৈছে, আৰু আমাৰ প্ৰত্যেকৰে জীৱনত হৈছে, আৰু একচুৱেলি হোৱা উচিত। কিয় কৈছোঁ এইটো কথা, কিয় কৈছোঁ মই যে পোনপ্ৰথম কথা, জীৱনটো সমান গতিৰে নচলে। কেতিয়াবা ওখত কঠিন হ'ব, আৰু কেতিয়াবা অকণমান লাইফটো ঠিকে চলিব, আৰু কেতিয়াবা এনেকুৱা লাগিব যেন লাইফটো একদম খুব ধুনীয়াকৈ গৈ আছে, যিপিনে হাত দিওঁ সিপিনেই মানে সফলতা। আৰু কেতিয়াবা এনেকুৱা বেয়া দিন আহিব যেন চাৰিওপিনৰ পৰা বিফলতা। আপুনি য'তে হাত দিয়ে, যিয়ে নকৰে, চাৰিওপিনৰ পৰা বিফলতা, আৰু চাৰিওপিনৰ পৰা আপুনি মানে ভালকৈ আগবাঢ়িব পৰা নাই। সৰু সৰু কামতো আপুনি বিফলতা লাভ কৰিছে, এয়া স্বাভাৱিক। গতিকে মোৰ আজি এই কথাটোলৈ কিছু আলোচনা কৰিব বিচাৰিছোঁ, বা ক'ব বিচাৰিছোঁ যে ইয়াৰ এক স্বাভাৱিক প্ৰক্ৰিয়া প্ৰত্যেকৰে জীৱনত আহে, আৰু পোনপ্ৰথমে আমি এই কথাটো মানি চলা উচিত যে এনেকুৱা প্ৰত্যেকৰে জীৱনত আহিব পাৰে। এবাৰ আপুনি এই বস্তুটো মানি ল'লে, তেতিয়া আপুনি এটা নিজকে এটা সন্তোষ, নিজকে এটা প্ৰবোধ দিলে যে ই হ'ব পাৰে প্ৰত্যেকৰে জীৱনত স্বাভাৱিকভাৱে। তেতিয়া আপোনাৰ বহুখিনি টেনশ্যন, বহুখিনি আপোনাৰ চিন্তা কমি গ'ল, মানসিক উদ্বেগ কমি গ'ল। আপুনি মানি চলক যে জীৱনটো কঠিন হ'ব পাৰে, জীৱনটো দুৰ্গম হ'ব পাৰে, বহুখিনি টেনশ্যন কমি গ'ল, আপুনি এটা মনত সাহস পালে। কিন্তু তৎসত্ত্বেও আপোনাৰ দেখিছে যে আপুনি সাহস গোটাইছে, কিন্তু সাহস গোটাব পৰা নাই, আত্মবিশ্বাসহীনতাত ভুগিছে। তেনেহ'লে কি কৰিব? তাৰ বহুত উপায় আছে। পোনপ্ৰথম কথা যে আপুনি মানি লওক যে আপুনি কোনো এটা কামত হাত দিছে বা হাত দিব বিচাৰিছে, কিন্তু তাত কিছু কঠিন হ'ব পাৰে। সেই বস্তুটো মানি পিনে কামটো আপুনি আৰম্ভ কৰি দিয়ক। কামটো আৰম্ভ কৰাৰ লগে লগে অকণমান যেতিয়া আপুনি আগবাঢ়িব, তেনেহ'লে অকণমান যেতিয়া সাধাৰণ এটা সফলতা পাব, আপোনাৰ অকণমান আত্মবিশ্বাসটো ঘূৰি আহিব। তেনেদৰে আপুনি সৰু সৰু কিছুমান কামেৰে আৰম্ভ কৰক। আপোনাৰ একেবাৰে আত্মবিশ্বাস হেৰুৱাই পেলাইছে, আপুনি ঘৰৰ কিছুমান কাম কৰক, যেনেকুৱা ধৰক বিচনাখন ঠিক কৰক, আপুনি ঘৰুৱা কাম কিছুমান কৰক। এনেকুৱা ধৰণৰ সৰু সৰু কাম কৰি আপোনাৰ অকণমান আপুনি এটলিষ্ট আপুনি বিশ্বাসটো যে মই এইখিনি কাম কৰিব পাৰোঁ। তাৰ পৰা আপোনাৰ যিখিনি দৈনন্দিন কাম বা যিখিনি সফলতাৰ কাম, সেই কামবিলাকত হাত দিয়ক। কোনে কি কৈছে, কোনে কি কোৱা নাই, এক নিতান্তই গৌণ কথা। মই আজি বহুত ডাঙৰ কথালৈ আহিব খোজা নাই, আজি সৰু সৰু কথালৈ আহিব বিচাৰিছোঁ। আমাৰ প্ৰত্যেকেই আত্মবিশ্বাস, আমাৰ যিখিনি আমাৰ সম্ভাৱনাতা আছে, এনেদৰে আমাৰ হেৰাই যায়। আমি এক অনামী ভীতিত ভোগোঁ। এই ভীতিটো কিয়? যে আমি দুৰ্ভাৱনাত ভোগোঁ যে কিবা এটা বেয়া হ'ব পাৰে। বেয়া হ'ব পাৰে, কি ডাঙৰ কথা। প্ৰত্যেকৰে জীৱনত কিবা হ'ব পাৰে, আৰু সফলতা আপুনি চেষ্টা কৰি যদি বিফলতা হয়, সেয়াও এক প্ৰকাৰ সফলতা। কাৰণ তাৰ পৰা আপুনি যিটো অভিজ্ঞতা পালে, সেয়া বহুত ডাঙৰ কথা। তাৰ পৰা আপুনি বহুত শিকিব পাৰিব, আৰু তাৰ পৰা আপুনি নেক্সট খোজত সফলতা লাভ কৰিব। কোৱা হয় ন, ফেইলাৰ ইজ দ্য ৰুট কজ অফ দ্য নেচেচিটি অফ ইনভেনশ্যন। ঠিক তেনেকুৱা কথা। মই আজি এই গোটেই বস্তুখিনি সাধাৰণভাৱে জাষ্ট ক'ব বিচাৰিছোঁ, বহুত ডাঙৰকৈ ক'ব বিচৰা নাই। কিন্তু মোৰ এটা বিশ্বাস আছে, আপোনালোক ওলাই আহক, সৰু সৰু কাম কৰিব ধৰক, সৰু সৰু কামত প্ৰতিটো কাম আপোনাক ইমপ্ৰুভ কৰিব চলক। এটা চব বস্তু সহজভাৱে লৈ পিনে আগবাঢ়ক। তেনেহ'লে আপুনি আগৰ দৰে এইটো আত্মবিশ্বাস ঘূৰাই পাব, মোৰ বিশ্বাস আছে। মই আজি আৰু বহুত বেছি ক'ব বিচৰা নাই। আপোনাৰ এই জাৰ্ণিটো সফল হওক, আকৌ হেৰুৱা আত্মবিশ্বাস আপুনি ঘূৰাই লওক। এইখিনি কৈ মই আজি বিদায়টোৰ পৰা বিদায় মাগিম, আৰু নেক্সট পৰ্যায়ত আমি তাক সকলোবোৰ ডিটেইলছত আলোচনা কৰিম। কেনেকৈ আপুনি হেৰুৱা আত্মবিশ্বাস ঘূৰাই পাব, কেনেদৰে আকৌ আমি আগৰ দৰে লাগি পৰিব, আকৌ কাম কাজবিলাকত সফলতা লাভ কৰিব, আগৰ আনন্দ, আগৰ ফূৰ্তি ঘূৰাই পাব। এই সকলোবোৰ কথা লাহে লাহে আমি ডিছকাছ কৰিম লাইফৰ। তেনেহ'লে আজি ধন্যবাদ। ভাল পালে আপোনালোকে লাইক এটা কৰে যেন, আৰু যদি কিবা যদি ক'বলগীয়া আছে আপোনালোকৰ কমেণ্ট ছেকশ্যনত গৈ কৰিব। ভিডিঅ'টো ভাল পালে
ছাবস্ক্ৰাইব কৰক চেনেলটো, শ্বেয়াৰ কৰক। ধন্যবাদ।